গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম ঘৰ। আৰু এইচাইডে চেক কৰক, ঘৰত আছোঁ বৰ্তমান। আৰু বাইক চাইক পূৰা ৰেডি। এইখন এখন বাইক নিশ্চয় থাম্বনেইল টাইটেল চাই গম পাইছেই কিহৰ আজি মানে ক'ত গৈ আছোঁ, কি কথা। ইমান ৰাতিপুৱাই বৰ্তমান টাইম হৈছে 7টা আৰু বেলি উঠিলেই আৰু 7টা বজাত এতিয়া নাজানো ক'ত যাওঁ, কি কথা। বৰ্তমানলৈকে একো প্লেনিং কৰা নাই, যিহেতু আমাৰ প্লেনিং ৰাস্তাতে হয়। তো এতিয়া যাওঁ। এটা আহিছে বাৰু, সেই ভিতৰত আছে। তো এতিয়া মই কল্ড ষ্টাৰ্ট দিওঁ বাৰু গাড়ীখন। অলপ কল্ড ষ্টাৰ্ট দিব লাগে মানে সদায়, তেতিয়া ভালে থাকে ইঞ্জিনটো। নিউট্ৰেল নাই গাইছ। কল্ড ষ্টাৰ্টৰ চাউণ্ড শুনিব গাইছ আপোনালোকে। হেল্ল' মাইক টেষ্টিং গাইজ। গুড মৰ্ণিং ফ্ৰম ঘৰ। বৰ্তমান যাব ওলাইছোঁ ছানডে ৰাইডত গাইজ। বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ ছানডে ৰাইড এটা কৰিম বুলিকে। তো তেনেকৈ কৰা হোৱা নাছিলে, যিহেতু সাৰ নাপাওঁ ৰাতিপুৱা। প্লাছ আজি সাৰ পাইছোঁ, মানে প্লেনিং কৰিলোঁ যিহেতু। তো এতিয়া ওলাই দিওঁ। দুটা গ'লে বাৰু, আগত দুখন গাড়ী আছে, V4 প্লাছ এইখন। বেছি গাড়ী লৈ থকা নাই আৰু। তো অলপ ঠাণ্ডা হাৱা মাৰিব অলপ টাইম, তাৰে পিছত আৰু নামাৰে। তো ক'ত যাওঁ, কি কথা একদম গম পাই থাকিব। ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। জল্দি ঠিকে কৰক গাইজ। বৰ্তমান ছানৰাইজ হৈ গৈছে, মানে সূৰ্য ওলাইছে আৰু ধুনীয়াকৈ। আৰু প্লাছ আমিও ওলাইছোঁ। ডেষ্টিনেশ্যন কি হয় নাজানো, ক'ত যাই ৰখোঁ। আৰু চাহ তাহ একাপ খাব লাগিব, যিহেতু ছানডে গাইজ। কিবা এটা খাব লাগিব, ভালকৈ ডিছকাশ্যন কৰিব লাগিব আপকামিং ৰাইডবোৰৰ। বৰ্তমান গাইজ চেল্ফি ৰোড চেক কৰক, ধুনীয়াকৈ ছানৰাইজ প্লাছ চেল্ফি ৰোড প্লাছ ঠাণ্ডা। অলপ কুঁৱলী নিচিনা দেখিছোঁ, কিন্তু কুঁৱলী বুলি ক'ব নোৱাৰি আৰু এইখিনি। আৰু ৰাতিপুৱা এনেকৈ পানী চানী দি আছে ফুল চুলবিলাকত। ঠাণ্ডা হাৱাটো আহিছে বাৰু, একো নাই, ভাল লাগিছে। কিন্তু হুডি চুডি পিন্ধি লোৱাহে আৰু গৰম লাগিল হয়, তো নিপিন্ধিলোঁ। আহোঁতে এনেও ধৰি লওক গৰম হৈ যাবই, মানে ঠাণ্ডাটো নাথাকেগৈ তেতিয়ালৈ। যদি পেট্ৰল পাম্পটো খুলিছে, তেলৰ অলপমান ভৰাই লওঁ, মানে এটা দেখাইছে, ৰিক্স ল'ব নোৱাৰি গৈছে। ডমিনাৰৰ কথা জানিয়ে আপোনালোকে, কি মাইলেজ দিয়ে। তেল খুলিছে। বাপৰে বাপ। তেল ভৰাই ল'লোঁ গাইছ, হাফ টেংকি। এই চাইডে চেক কৰক, সন্মুখত কিবা গছ চছ কাটি আছে চাগে, গছৰ ডালি কাটি আছে গাইছ। ছাগলীৰ কাৰণে হ'ব চাগে। আৰু বৰ্তমান ধুনীয়াকৈ ৰ'দ চ'দ লাগি আছে, প্লাছ বাইক চলাই আছোঁ। আৰু কি লাগে গাইছ জীৱনত মানুহক। যোৱা কথা আছিল এই চাইডে, বাট প্লেনিং কৰিলোঁ চেঞ্জ, কাৰণ এই চাইডে গৈ থাকোঁ বহুত। গ'লোঁ এইফালে, ইভিনিং ৰাইড হওক কিবা হওক, এনেকৈ বহুত কৰিলোঁ। বাট আজি গৈ আছোঁ বেলেগ চাইডে গাইছ। সন্মুখত আছে ট্ৰেক্টৰ এসোপামান গৈ আছে। পূৰা ধূলি চুলি উৰি আছে। ভাইজৰ মাৰি ল'লোঁ বাৰু, একো নাই, প্ৰব্লেম নাই। তো বাই জেচিবিক কৰি দিলোঁ বাই গাইছ। ইফালে ৰাস্তাটো বহুত বেছি বেয়া আছিলে, এতিয়া মাটি চাটি পুতিলে বাৰু, ৰাস্তাটো মানে বনাব। দেখাতো তেনেকুৱাই লাগিছে, মানে লগা নাই মানে এতিয়ালৈকে। ধৰি লওক এইখিনি বনালেতো, তো সেইবাবে কৈছোঁ আৰু এইফালেও বনাব চাগে ইন ফিউচাৰ। কি হয় কি নহয় আৰু মামাই জানিব। আৰু হাইৱে আহি পাই গ'লোঁ বৰ্তমান, হাইৱে। লাষ্ট এইটো ৰাস্তাত হয়তো আমি লোকেল এটাক যাওঁতে যোৱা, তাৰে পিছত যোৱা হোৱা নাই তেনেকৈ। ঠিক গাইজ, বৰ্তমান গৈ আছোঁ। আমি এইমাত্ৰ এইফালেদি আহিলোঁ, চাওক এইটো। ইয়াৰ তলত টানেল এটা আছে, টানেলটোত জুবিন দা আৰু পাপন দাৰ এখন দুটা পেইণ্টিং কৰা হৈ আছে। তো দেখাম বাৰু আপোনালোকক কেতিয়াবা এই চাইডে আহিলে তলেদি। এইটো হাইৱেত মানে
গুৱাহাটী ইফালে এইটো হাইৱেত মানে গাড়ী চলাব বহুত বেছি টান মানে ইমান বেছি বাবল আছে মানে ৰাস্তাটো ইমান বেছি বেয়া আৰু কি ক'ম আৰু মানে স্পীড দিবই ভয় লাগে মানে কোনফালৰ পৰা গাত আহি যায় কি আহি যায় একো পাত্তা নাই মানে একো নাই তো বৰ্তমান আছোঁ বৰঘাটৰ পৰা ইচাইডে সেইফালে গৈ আছোঁ উৰিয়া গাঁও পিনে তো উৰিয়া গাঁৱৰ পৰা টাউন হৈ কেনে যাম আৰু চাগে তো টাউন হৈ কেনে এইফালে ৰিটাৰ্ণ ল'ম আৰু ফুল পাৱাৰ ছানডে ৰাইড চলি আছে আৰু ইনষ্টাগ্ৰামত ফটো চটো চালিয়া ফটো দুখনমান আহি গৈছে আপোনালোকে চাব ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত আছে ফ'ল' কৰিব গাইজ বৰ্তমান আহি পাই গ'লোঁ উৰিয়া গাঁও আৰু এইটো চাওক বাইপাছ এইটো মালটো কি বুলি কয় নাজানো কিবা এটা কয় আৰু মুঠতে তো ভাবিছিলোঁ টাউনৰ মাজেদি যাম বাট টাউনৰ মাজেদি নাযাওঁ এইফালে চাওক বিজেপিৰ গোটেই ফ্লেগ লগাই থৈ দিছে কাৰণ আজি মামা আহিব কৈ আছোঁ আপোনালোকক তো মামা অহাৰ বাবে মানে এনেকুৱা অলপ হৈ আছে আৰু এনেকৈ ইউ টাৰ্ণ লৈ লৈছোঁ চেম ৰাস্তা দি টাউনৰ মাজেদি নাযাওঁ আৰু বহুত টাইম লাগিব টাউনৰ মাজেদি গ'লে হাইৱে' গ'লে ফটকৈ পাই যাম তো সেইবাবে হাইৱে' দি যাওঁগৈ আৰু এইফালে গাড়ীকেইখন আছে চাওক এখন আগত আছে এইখন তাৰপিছত এখন এইখন বাকী এতিয়া ইয়াতে চাহ অলপ খাই লওঁ চাহ তাহ কিবা কিবি খাই লওঁ দেন যাম আৰু ঘৰ যিহেতু ইউ টাৰ্ণ মাৰিছোঁ তো এইখনতে চাহ তাহ আছে চাহ তাহ খাই কেনে ধুনীয়াকৈ যাম আৰু ঘৰলৈ এইফালে আহোঁতে আহিছিলোঁ সেইটো ৰাস্তা দি এতিয়া যাম এইটো ৰাস্তা দি গাইছ এইফালে গাইছ চাহ আহি গ'ল আৰু এইফালে চেক কৰক গৰম গৰম চাহ আহি গৈছে তো গাইছ বৰ্তমান চাহ আহি গৈছে এইফালে চেক কৰক চাহৰ টেষ্ট মাইণ্ড ব্লয়িং গাইছ মাইণ্ড ব্লয়িং কি আল্টিমেট লাগিছে চাহ মানে নকওঁ আৰু টেষ্টটো ফিলিংটো বাকী চাইতে চাওক কাজিৰঙা আছে 90 কিলোমিটাৰ জুম কৰিব নোৱাৰোঁ মানে এখন ৰাতিৰ ভিডিঅ' বনাই আছোঁ সেইকাৰণে চাহ তাহবিলাক খাই লওঁ এতিয়া দেন যাম আৰু লাহেকৈ তো গাইছ বৰ্তমান আহি গ'লোঁ চাহ তাহ খালোঁ ধুনীয়াকৈ চাহ তাহ খাই কেনে আৰু আহি গ'লোঁ এতিয়া বৰ্তমান গৈ আছোঁ ঘৰ আৰু চাহ কাপ বহুত টেষ্টি আছিলে এই গাইছ 1 নম্বৰ চাহ আছিলে বৰ্তমান টাইম হৈছে 8:45 টাইম বৰ্তমান আৰু ঘৰ গৈ পাওঁতে আৰু ধৰি লওক 45 মিনিট প্ৰায় 9:30 মানত ঘৰ পামগৈ আৰু 9:30 বজাত ঘৰ পাইগৈ আৰু বাকী কাম চাম আছে কিবা কিবি কাম চামখিনি গোটেইখিনি কৰিম ধুনীয়াকৈ কৰি মেলি আৰু সেয়াই আৰু গাইছ নেক্সট ছানডেও এটা ছানডে ৰাইড কৰিব ট্ৰাই কৰিম আৰু বেবেজিয়াৰ সেইখিনি আহি পাই গ'লোঁ বাইপাছটো তো এতিয়া ইয়াতে হেৰি কৰিব লাগিব ইউ টাৰ্ণ বহুত বেছি গৰম লাগিছে সেইকাৰণে মানে মেইন ভাইজৰখন খুলি ল'লোঁ বগাখন তাৰপিছত কলাখন মাৰি থৈ দিছোঁ কাৰণ ৰ'দটো পৰি আছে তো বাকী যদি মাইক কোৱালিটিটো ঠিকে অহা নাই আপোনালোকে এডজাষ্ট কৰিব অলপমান নইজটো যদি অহা নাই ভালকৈ চৰি বতাহৰ নইজটো যদি আহি আছে আৰু এইখিনিতে মই যে কৈছিলোঁ পাপন দা আৰু হেৰি জুবিন দাৰ এইখন চাওক এখন পাপন দাৰ এখন জুবিন দাৰ আৰু অলপমান ৰেফ দি চাওঁ গাইছ ব্লগটো আৰু এইখিনিতে সমাপ্ত কৰিছোঁ গাইজ যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আই থিংক মই জানোৱেই আপোনালোকে শ্বেয়াৰ নকৰে তথাপিও লাইক কমেণ্ট এইবিলাক কৰি থাকিব ছাবস্ক্ৰাইব কৰক জল্দি যদিহে ছাবস্ক্ৰাইব কৰা নাই দেন লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত বেলেগ এটা ধামাকেদাৰ টপিকৰ সৈতে গাইজ যদি আপোনালোকক আৰু ছানডে ৰাইড এনেকুৱা টাইপৰ লাগে দেন আপোনালোকে প্লিজ কমেণ্ট কৰিব ছানডে ৰাইড লাগিব বুলি দেন ছানডে ট্ৰাই কৰিম যিমানখিনি পাৰোঁ ছানডে ৰাইড এটা কৰা তো বাই বাই আজিলৈ বেবেজিয়া ষ্টেচন পাই গ'লোঁ এইফালে চেক কৰক তো ভিডিঅ'টো আৰু এইখিনিতে সমাপ্ত কৰিছোঁ গাইজ বাই বাই